তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে খবৰ ভাল মানে আজি মই আহিছোঁ ৰংচাই পাউলপাৰা মানে ইয়াৰ পৰা দুটামান কমেণ্ট আহিছিল মানে পাউলপাৰাটো মানে ড্ৰোন শ্বট ল'ব লাগে মানে কমেণ্ট আহিছিল তাৰ কাৰণে মই আহিলোঁ ৰংচাইত পাউলপাৰাত মানে ড্ৰোন শ্বট ল'বলৈ ইফালে বা কি গাং আছে মইতো নাজানো ইমানলৈকে যদি আপোনালোকে জানে নিশ্চয় কমেণ্ট কৰি জনাব মই এতিয়া পাউলপাৰাটো ড্ৰোন শ্বট ল'ম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক ন ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবতো একদম পাৰে নাপাৰিব তো বলক গাইজ খুৰা আহি টাটা দিল আমাৰ ওচৰত আহি আৰু সৰু বাচ্চাবিলাক চাব আহিছে টাটা দি আছে লাষ্ট ঘূৰি দি আছে কিন্তু আৰু আছিল মানুহবিলাকে সিহঁতে টাটা দি আছিল গাইজ ফাইনেলি পাউলপাৰাটো ভিডিঅ' ড্ৰোন শ্বট লৈ আছোঁ দাদা আৰু বাইদেউ এজনে কমেণ্ট কৰিছিলে মানে পাউলপাৰাটো মানে দেখাব লাগে তাৰ কাৰণে আহিলোঁ ফাইনেলি আমি ৰংচাইত পাউলপাৰা দেখাবৰ কাৰণে ৰংচাই বাজাৰত এতিয়া ড্ৰোন শ্বট লৈ আছোঁ কোনটো কাৰ ঘৰ মই কিন্তু ধৰিবই পৰা নাই ইয়াতে গম পাইছে না এইটো জিঞ্জিৰাম নদীটো ইফালে আকৌ থানা এইবিলাক আছে ইফালে পথাৰ আছে পাউলপাৰা ইফালে কালী মন্দিৰ আছিলে ৰাইট চাইডত কোনটো কাৰ ঘৰ মইতো এইবিলাক নাজানোৱে যদি আপোনালোকে জানিলে আৰু যদি যিসকল মানুহে কমেণ্ট কৰিছিলে দাদা বাইদেৱে সিহঁতে যদি ভিডিঅ'টো দেখি পায় তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো আছে দিৱালী mixtv বুলি তাতো গৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবতো একদম নাপাহৰিব আপোনালোকে কমেণ্ট কৰক ন ভিডিঅ'টো চাই কেনেকুৱা লাগছে ভাল লাগিছেনে নাই আৰু আপোনালোকৰ গাঁৱতো যদি এনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে আপোনালোকৰ গাঁৱতো তেতিয়াহ'লে আপোনালোকে নিশ্চয় আপোনালোকৰ গাঁৱৰ নামটো কমেণ্টত লিখিব এইটো ৰংচাই পাউলপাৰা এইটো ৰংচাই স্কুলটো এইটো ৰংচাই স্কুল এইটো ফিল্ডটো আছে ইফালেদি হাটগাঁও যোৱা ৰাস্তাটো লখিমপুৰ যোৱা এইটো ৰংচাই যোৱা ৰাস্তাটো আছে ইফালেদি এইটো জৰিগাঁও যাব পাৰে এইটো ৰাস্তা দি এইটো ৰংচাই ব্ৰিজ ৰংচাই বজাৰ এইফালে পাউলপাৰা যোৱা ৰাস্তাটো ইমানলৈকে মই নাজানো তথাপিও কিবা এটা অলপ চলপ জানো আৰু না তাৰ কাৰণে কৈ আছোঁ টাৱাৰ পষ্ট পাউলপাৰা ওপৰৰ পৰা চাই ভাল লাগে চাওক তো ৰাস্তাটো কোনটো কি হয় মানে ধৰিবই পোৱা নাযায় গম পাইছে না এনেইতো নিচত থাকিলেতো গোটাই গম পোৱা যায় নামাৰ পৰাটো এইটো ৰংচাই ব্ৰিজটো এইটো হৈছে পাহাৰটো তাতে এটা শিৱ মন্দিৰ আছিলে এইটো পাহাৰৰ ওপৰত ৰংচাই স্কুল বজাৰ